সো গাইজ বিজ্ঞান চামলৈ স্বাগতম। আজি হৈছে নেক্সট ডে শ্বুট প্ৰেমৰ প্ৰিয়া শ্বৰ্ট ফিল্মখনৰ। আপোনালোকে চাওক ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে শ্বৰ্ট ফিল্মখনৰ বিহাইণ্ড দ্য চিনটো। এয়া আজি হৈছে 2 নম্বৰ দিন। Action! ফুল পুৰা ৰেডি কৰি আছে। ফুল কবলৈ বেয়া হৈছে, পুৰা ফুটতে বান্ধিব লগা হৈছে। ইয়াৰ দি আছে দিয়া ফুটা বান্ধি দিয়ে ভিডিঅ' কৰিব লগা হৈছে। গাইছ কি ক'ম আৰু আজি কেনেকুৱা গাইছ, এতিয়া পুৰা পৰি আছে কুকিল। মানে লগাইছে আৰু এতিয়া কাটা কাটাছে চিনি কাটা কাটা। Action! মই তোমাক ভাল পাব নোৱাৰো, মোৰ বয়ফ্ৰেণ্ড আছে। কোন কোন ল'ৰা ক'ত ঘৰ কাটিল Action! মই তোমাক ভাল পাব নোৱাৰো, মোৰ বয়ফ্ৰেণ্ড আছে। কোন কোন ল'ৰা কি নাম Action! মই তোমাক ভাল পাব নোৱাৰো, মোৰ বয়ফ্ৰেণ্ড আছে। আৰু কেমেৰা এংগল চাই মই তোমাক ভাল পাব নোৱাৰো, মোৰ বয়ফ্ৰেণ্ড আছে। কোন কোন ল'ৰা কি নাম আপগীতিৰ কাৰণে কি জানি প্ৰিয়া শুনাচোন। I love you প্ৰিয়া, do you love me? মই তোমাক ভাল পাব নোৱাৰো, মোৰ বয়ফ্ৰেণ্ড আছে। কোন কোন ল'ৰা কি নাম প্ৰিয়া, তুমি যদি মোৰ নোহোৱা ময়ো তোমাক আন কাৰোৰে হ'ব নিদিওঁ, মনত ৰাখিবা। সো গাইছ ইয়াৰ পৰা শ্বুটিং চেছ, আমি যাম কাচিৰবা। ঠিক না কিছু করে দিক না। সো গাইছ এতিয়া আমি কাচিৰবা পালোঁ। কালকা নিচিনা একে ডিউটি আমি কাচিৰবা। সো গাইছ অলপমান পাৰ্টি চলিছে, পাৰ্টি গিলপেল পাৰে আৰু এ ভাই একবার কোনাকে বনা এ কৰা পুৰা খাই দয়া প্রিয়া আজি মোক প্রপোজ একসেপ্ট না করছে বে কেলা
হেল্ল' ভাই ক কি কৰিব লাগে এতিয়া মই? থাল থাল ভাত খাব লাগিব। থালি থাকাৰে ক'ব এই ভাই একবাৰ কৰাকে বনা পুৰাই কৰা। প্ৰিয়াই আজি মোৰ প্ৰপ'জ একচেপ্ট না কৰিছে ৰে কাট 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 একচোন এই ভাই একবাৰ কৰাকে বনা বনাইছো খা পুৰা। প্ৰিয়াই আজি মোৰ প্ৰপ'জ একচেপ্ট না কৰিছে বে কেলা কাট হেল্ল' ভাই ক কাট কৰক হাপ কিয় ফুল খোৱা বল আগত বল প্ৰিয়াৰ বয়ফ্ৰেণ্ডটোক খতম কৰি আহো বল একশন হাপ কিয় ফুল খোৱা আগত প্ৰিয়াৰ বয়ফ্ৰেণ্ডটোক খতম কৰি আহো বল ঘৰতে আছো ভাই, অলপ খাই আছো ৰ। এই ভাই একবাৰ কৰাকে বনা বনাই আছো। প্ৰিয়াই আজি মোৰ প্ৰপ'জ একচেপ্ট না কৰিছে বে কেলা কাট প্ৰিয়াই আজি মোৰ প্ৰপ'জ একচেপ্ট না কৰিছে বে কেলা চ' গাইজ ইমাৰ শেষ এতিয়া ইয়াৰ পৰা শেষ হ'ল এইবাৰ আমি যাম বেলেগ লোকেশ্যনত নহয় খণ্ড হ'লে ইফালে এতিয়া আমি ক'ত যাম এতিয়া আমি নেক্সট লোকেশ্যনত যাম অঁ নেক্সট লোকেশ্যন অঁ ৰেডি অঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি কুকিং কৰতে নাপায় এই যে চাচু মাৰ ফোন আহিছে চ' গাইজ আমি এতিয়া আহিলোঁ শিৱনশিলা এতিয়া ব্ৰিজত ইয়াতে হ'ব শ্বুটিংটো হ'ব নদী আছে ওর উপরে দেখে ইফালে চাবি একচন চল আয় তুমি ভাল চিনাই দিয়া মোবাইল হবে কি পানি দিও হ্যালো
ভাই ইগো এনকে কম না রকি নিজে করে লো ভাই করে সব ওটাই না কাট বাহ হেল্ল' ভাই ক'ত আছ আৰে ভাই তোমাৰ প্ৰিয়া বেলেগৰ লগত লিলিমাই কৰি আছে আৰু তুমি ঘৰত বহি মদ খাই আছা কাট হেল্ল' ভাই ক'ত আছ ঘৰতে আছো ভাই অলপ খাই আছো ৰ আৰে ভাই তোমাৰ প্ৰিয়া বেলেগৰ লগত লিলিমাই কৰি আছে আৰু তুমি ঘৰত বহি মদ খাই আছা কি ক'লা ক'ত আছে শুই আছো লোকেলা হিরোইনে এটা পুরা মোবাইল সে আছে ইচ্ছায় আমি যাবি শেষ আমি তো এই অবস্থা বেয়া আমার অবস্থা একদম বেয়া কি কম আর হিরিয়া মোক অকণ বইটা মারি পেলাইছে চাওয়াটা এই মোক মারি পাইছে চাতো কি চলি মোক মারি পাইছে আরে এই চুলি কি লাগাইছে পাইস কি কম আর যা উপরে উপরে পুরা আইগে তো গাইজ এইখন হৈছে গুণ্ডাৰ গাড়ী আৰু এইটো হৈছে আমাৰ কেমেৰামেন একশন অ্যাকশন মোৰ যি ভয় লাগব লাগছে তোমাৰ আচলি কৰি ভয় লাগব ক্যামেরা অ্যাকশন রোল ক্যামেরা অ্যাকশন এই প্রিয়া মাফ কৰি দিয়ক মোক নামাৰিবি মই অসমীয়া মাফ কৰি দিয়ক প্লিজ সো গাইস রক্ত 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 সবাই রক্ত উপরে 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 আর উপরে দেঙ্গা মানে শেষে ভিডিওটো কৰা শেষ রক্ত ও বঢ়িয়া একুরেট ওয়াও 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 মোক মাৰি দিলে শেষ একদম রক্ত রক্ত হব 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 একুরেট একুরেট রোল বসি রেঙ্গে 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 রাখতে গাইজ মোক মাৰিলে মৰিলো মই এতিয়া আপোনালোকে আহিব সকাম খাবলৈ আহিব গাইজ মই লাল গটে দিয়া মানে ওতে মুছে লাল গটে দিয়া র ধরে নাকি ৰক্ত ৰক্ত মান মাৰিলে ক্যামেরা অ্যাকশন উঠাছে প্ৰিয়া এই প্ৰিয়া লিলিমাই ও ভৰি দুখানতে মোৰ ঠিক থাক ঠিক করে দেখ মরা মানুহ কি থাক কিবা করে থাক মা এই প্রিয়া উঠা প্রিয়া উঠা চা মোৰ পিনে চা প্রিয়া লিলিমাই লিলিমাই মারিয়া মা লিলিমাই রাজেশ মার এই প্ৰিয়া লিলিমাই এই প্ৰিয়া উঠা প্রিয়া উঠা চা মোৰ পিনে চা প্রিয়া লিলিমাই
গাইছ আজি মানে কি ক'ম আৰু ফাইনেলি আজি মানে বিয়া চিয়া কৰে আজি মানে খালাৰ দিলে ৰুট গৈ নাকে মানে অলপমান চিন বিয়া হৈছে মোৰ অৱস্থা বহুত বেছিয়ে বেয়া কৰি দিলে চাওক পাইছ ৰক্ত ক'ত বা এক্সিডেণ্ট হৈ আছে ফেমাছ হ'ব খুজিলেতো লাগিবই একটা শ্বট ল'ব পাৰিছ ন এলা গাড়ীখনৰ শ্বট ল'ব পাৰি চ' গাইছ ইয়াতে আজি ভিডিঅ' বেকআপ হৈ গ'ল পুৰা একদম ৰক্ত মাৰিছে ইমান মাৰিছে মোক মানে কি ক'ম আৰু এইৰা মই মাৰিছো মই চাওক চ' গাইছ তিনিটা জেমতো আৰু নেক্সট কালিকা আছে কালিকা শেষ হ'ব পুৰা শ্বট এয়া এডিটিঙত লাহেকৈ বহিব লাগিব